ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। যিহেতুকে সদায় একেবোৰ কিমান খাব, একেবোৰ বস্তু খায়, যিহেতুকে আমনি লাগে। আজি ভাবিছোঁ অলপ ইউনিক, অলপ বেলেগ বস্তু খাওঁ। যিহেতুকে সদায় কবি, লাই, পালেং, ঢেৰুৱা, ফুলকবি, ওলকবি সকলো যিহেতুকে খায়ে আছোঁ। আজি যিহেতুকে ভাবিছোঁ এটা বেলেগ ৰেচিপি বনাওঁ। আজি মৰলীয়া শাক আগতে যিহেতুকে আইতাহঁতে বনাই খুব খুৱাই আছিলে, আজিকালি বৰকৈ যিহেতুকে খোৱা নহয়। ভাবিছোঁ আজি এটা মৰলীয়া শাকৰ ৰেচিপি বনাওঁ। তাৰ কাৰণে যাব লাগিব বাৰীলৈ। দেখিছে বাৰীলৈ যাব লাগিব। শাকনি বাৰীত নহয়, আজি যাব লাগিব সাঁচিৰ মাজত, এইফালে কলৰ মাজত ক'ত মৰলীয়া গজি আছে বিচাৰি লওঁ। তাৰপৰা ব'লক বাৰীলৈ গৈ থাকোঁ। এইফালে দেখিছে, এইফালে মোৰ সাঁচপুলি যিহেতুকে পচাই থৈছিলোঁ, আপোনালোকক পিছত দেখাইছিলোঁ কেনেকৈ ধৰণে পচাইছোঁ। এইবিলাক চাওক, এইবিলাক ডাঙৰ হৈ আছে। এতিয়া পটাপট বাৰীলৈ যাওঁ, বাৰীৰ পৰা আপোনালোকক দেখাওঁ ক'ত আছে মৰলীয়া। এইফালে আহি আছোঁ মাজলৈ সোমাই। এতিয়া ফাইনেলি পাই গ'লোহি বাৰী। দেখিছে এইবোৰ একদম সাঁচিৰ মাজত দেখিছে, এইবিলাক মৰলীয়া গজি আছে। এতিয়া অলপমান মৰলীয়া উঘালি লওঁ। দেখিছে এইবিলাক গজি আছে, যিহেতুকে এইবিলাক অলপমান উঘালোঁ এনেধৰণে। দেখিছে এইবোৰ মৰলীয়া উঘালি লৈছোঁ। এতিয়া অলপ ভাল চাই এইবোৰ যিমানখিনি আছে সেইখিনি গোটেইখিনি উঘালোঁ। তাৰপৰা কেনেধৰণে ৰেচিপিটো প্ৰস্তুত কৰোঁ সম্পূৰ্ণ প্ৰচেষ্টা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ব'লক। এতিয়া ফাইনেলি দেখিছে, এয়া এক মুঠা মৰলীয়া শাক উঘালি ল'লোঁ। এতিয়া যিহেতুকে এইখিনি মৰলীয়া বনাওঁ। আজিকালি যিহেতুকে এইবিলাক শাক যিহেতুকে খোৱা নহয়, কাৰণ এইবিলাক আগতে যিহেতুকে আইতাহঁতে খুৱাইছিলে, আজিকালি খোৱা নহয়। এতিয়া ভাবিছোঁ আজি যেনেকৈ এটা প্ৰস্তুত কৰোঁ মৰলীয়া শাকৰ। এতিয়া ব'লক পটাপট যাওঁ পাকঘৰলৈ আৰু বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া ফাইনেলি মৰলীয়া শাক বনাবৰ কাৰণে এইখিনি চফাকৈ ধুই লৈছোঁ, দেখিছে। তাৰপাছত লৈছোঁ মই ধনিয়া পাত কেইটামান লৈ লৈছোঁ। তাৰপাছত লৈছোঁ সৰু আলুগুটি, বাৰীতে আছিলে খান্দি আনিছোঁ, সৰু আলুগুটি লৈ লৈছোঁ। এতিয়া মৰলীয়া শাকখিনি কুটি লওঁ, ধনিয়াখিনিও কুটি লওঁ, আৰু গুটিখিনিও কুটি লওঁ। এতিয়া এইখিনি লৈছোঁ কলখাৰ প্ৰস্তুত কৰি লৈছোঁ। কলখাৰখিনি দিনতে পুৰি একদম ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া লৈছোঁ হালধি, নিমখ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ। বেছি বস্তু নালাগে, খুব ইজি হয় বনাবলৈ। এতিয়া আলুগুটি, পিঁয়াজ আৰু কেইটামান নহৰু কুটি ল'লোঁ। এইখিনি কুটি হৈ গৈছে। তাৰপাছত এতিয়া ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত দিম মিঠাতেল। বেছি তেল নালাগে, অকণমান তেল দিলেই হৈ যাব। খাবলৈ যিহেতুকে খুব টেষ্টি হয়, সেইকাৰণে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া তেলখিনি গৰম হৈ আহিছে। গৰম হোৱাৰ লগে লগে প্ৰথমতে পিঁয়াজ আৰু তাৰপাছত কেইফুটামান নহৰু যিহেতুকে লৈছোঁ, পিঁয়াজ নহৰুখিনি দি ল'ম। দিয়াৰ পাছত পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পাছত যিহেতুকে মৰলীয়া শাকখিনি দিম। এতিয়া দেখিছে এনে পিঁয়াজখিনি আৰু নহৰুখিনি দি লৈছোঁ। তাৰপাছত এইখিনি অকণমান ভাজি লওঁ। ভাজি লোৱাৰ পাছত মৰলীয়া শাকখিনি দিম। যিহেতুকে এই ৰেচিপিটো মই বহুত দিন খোৱা নাই, কাৰণ আগতে আইতাই থাকোঁতে আইতাই বনাই খুৱাইছিলে। কিন্তু তাৰপাছৰ পৰা যিহেতুকে বহুত দিন খোৱা নাই, আজি ভাবিলোঁ খাওঁ আৰু আপোনালোককো দেখাওঁ। আজিকালি যিহেতুকে আমি বিভিন্ন ধৰণৰ শাক পাচলি খাই থাকোঁ, এইবোৰ খোৱা নহয়। আগতে এইবোৰ যিহেতুকে ইমানখিনি শাক পাচলি নাছিলে, যিখিনি খাই থকা হয় এইবোৰ বাৰীতে থকা সকলোখিনি। এতিয়া আলুখিনি দি দিছোঁ, আলুখিনি ভাজি লওঁ। বাৰীত যিখিনি শাক আছিলে আগতে সেইখিনি খোৱা হয়। এতিয়া কবি, লাই, পালেং এইখিনি খাই থাকোঁতেই গুচি গৈছে সময়খিনি। এতিয়া দেখিছে আলুখিনি ভাজি হৈ গৈছে। এতিয়া মৰলীয়া শাকখিনি দি দিওঁ। এতিয়া মৰলীয়া শাকখিনি দি অকণমান সময় ভাজিব লাগিব, বেছি সময় নালাগে। মৰলীয়াটো পটককৈ সিজে। আলুটো অকণমান যিহেতুকে সময় লাগে সিজিবলৈ, আলুটো সিজিলেই হ'ব। এতিয়া এইখিনি দি অকণমান গোটেইখিনি দি ভাল ধৰণে তেলত ভাজিব লাগিব। তেলো বেছি নালাগে, স্বাস্থ্যৰ কাৰণে খুবেই ভাল। এয়া দেখিছে এইখিনি দিয়া হৈ গৈছে। এতিয়া এইখিনি দিয়াৰ পাছত ইয়াত নিমখ, হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছোঁ। গোটেইখিনি এড কৰিব লাগিব। কিন্তু সিজিবলৈ বেছি সময় নালাগে, লাগিব 20 মিনিট 25 মিনিট সময় বা আধা ঘণ্টাত হৈ যাব। এতিয়া দেখিছে এইখিনি নিমখ, হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। এতিয়া গোটেইখিনি সংমিশ্ৰণ কৰিব লাগিব। এতিয়া গোটেইখিনি সংমিশ্ৰণ কৰি দিছোঁ। আপোনালোকে
যদি আপোনালোকৰ বাৰীত আছে আপোনালোকে বুটলি আনি বনাই খাই আপোনালোকে কমেণ্টত জনাব যে খাই কেনেকুৱা লাগিলে কিন্তু মই যিটোকে বনাইছোঁ খাবলৈ খুবেই টেষ্টি হৈছে ৰেচিপিটো আপোনালোকে বনাই চাই মোক কমেণ্টত জনাব যে আপোনালোকে খাই কেনেকুৱা পালে আমাৰ অসমৰ সকলোৰে বাৰীত যিহেতুকে মৰলীয়া শাক পায়েই থাকিবই বাৰীত হাপে কাৰণে বাৰীৰ চুকত হ'লেও পোৱা যায় আমাৰ যিটোকে বাৰীৰ সাঁচি মাজত আছিলে মই বুটলি আনিছোঁ এতিয়া এইখিনি দেখিছে মোৰ মৰলীয়া শাকৰ ভাজি প্ৰস্তুত হৈ গৈছে এই আলুগুটিখিনি সিজিছে আৰু দেখিছে আলুগুটিখিনি সিজিছে প্ৰস্তুত হৈ গৈছে এনেধৰণে আপোনালোকে অতি সহজতে অতি কম সময়তে খুব সুস্বাদু ৰেচিপি প্ৰস্তুত কৰিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া প্লিজ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ আজিলৈ আপোনালোকৰ বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি